ঐ এবাৰ মহাবিদ্যালয় সপ্তাহত কি কৰিম বুলি ভাবিছ? এইবাৰ এটা কাম কৰোঁ দে, অসমৰ মহিয়সী নাৰীসকলৰ ওপৰত এখন নৃত্য নাটিকা কৰোঁ। বঢ়িয়া হ'ব। হ'ব? মই এটা কাম কৰোঁ, অহা কাইলৈ ল'ৰা ছোৱালীবোৰক মই মাতি পঠিয়াওঁ। মুঠতে যি কৰ কৰ, মই যাওঁ। কাইলৈ ইয়াক মাতি দিলে বস্তুখিনি মই মিলাই ল'ম। ঘূৰিলো অসমতে জিৰালো মৰমৰ পৰখ পাই পৃথিৱীখন ঘূৰিলো অসমতে জিৰালো মৰমৰ পৰখ পাই চালে চকুৰোৱা এই হেন ৰূপহী আৰু যে ক'তোৱে নাই। দেখে দেখে জিলিকে জয়াৰে কাহিনী কোনেনো নাজানে মূলাৰে খকতি কনকলতাৰ বলিদানে লিখিলে বুৰঞ্জী গুৰু দুজনাৰে নামৰে নামতি পাহাৰে ভৈয়ামে হাত ভনীৰ সম্প্ৰীতি পাহাৰে ভৈয়ামে হাত ভনীৰ সম্প্ৰীতি অসমৰে আই বোৱাৰী জীয়ৰী অসমৰে আই বোৱাৰী জীয়ৰী ঢেকি খাল ঘৰ পথাৰ গৰকি নিজকে সজাই লয় পিন্ধি হাতে খৰি অতিকৈ শুৱনি মুগাৰে মহুৰা তাৰে বহে ললে চাদৰ মেখেলা অসমৰ জীয়ৰী খাইলা গোসানী অসমৰ জীয়ৰী খাইলা গোসানী যেতিয়াই মেৰিয়াই লয় গাত ৰিহাখনি যেতিয়াই মেৰিয়াই লয় গাত ৰিহাখনি পৃথিৱীখন ঘূৰিলো অসমতে জিৰালো মৰমৰ পৰখ পাই চালে চকুৰোৱা এই হেন ৰূপহী আৰু যে ক'তোৱে নাই পৃথিৱীখন ঘূৰিলো অসমতে জিৰালো মৰমৰ পৰখ পাই চালে চকুৰোৱা এই হেন ৰূপহী আৰু যে ক'তোৱে